পূজা বহুত আনন্দিত কাৰণ বাইকৰ বিয়া তাইকনো আজি কোনে পায় আনন্দত ক'ব নোৱাৰা হৈ আছে এনেতে তাই তাত থকা অংকুৰক দেখিলে পূজাই তাৰ বান্ধৱী পিংকিক ক'লে ঐ পিংকি ল'ৰাজন চাই না বৰ ধুনীয়া ন কোনজনো সেই এজনী এই তাত যে ৰৈ আছে ব্লু কালাৰ শ্বাৰ্ট পিন্ধা জন চিনাকি হবি নেকি বল মোৰ লগত অংকুৰ এজনী পূজা মোৰ লগৰ হেল্ল' পূজা ভালনে ভালেই তোমাৰ এনেদৰে বাইকৰ বিয়াত পূজা আৰু অংকুৰৰ চিনাকি হ'ল দুয়ে ইজনে সিজনৰ নম্বৰো ল'লে তেতিয়াৰ পৰা অংকুৰ আৰু পূজাই সদায় মেছেজত আৰু ফোনত কথা পাতিবলৈ ল'লে দুয়োৰে মাজতে গভীৰ বন্ধুত্ব গঢ় লৈ উঠিল ৰাতি পূজাই ভাবিলে অংকুৰক মেছেজ এটা কৰাৰ কথা অংকুৰক মেছেজ এটাকে দিওঁ নেকি কিবা কৰি আছে সি হাই কি কৰি আছা এনেই অলপ বিজি আছিলোঁ তুমি কি কৰিছা ময়ো এনেই আছোঁ অহ আচ্ছা কথা পাতোতে পাতোতে তাই মনতে ভাবিলে তাইৰ মনৰ কথাটো তাক আজি ক'ব আজি তাক কৈয়ে দিওঁ নেকি মোৰ মনৰ কথাবোৰ কিন্তু সি যদি মনা কৰি দিয়ে কি কৰোঁ যি হয় দেখা যাব অংকুৰ কোৱা তোমাক কথা এটা কওঁ নেকি কোৱা মই তোমাক প্ৰথম দিনা দেখাৰ পৰাই বহুত লাইক কৰোঁ আই থিংক মই তোমাক ভাল পাই পেলাইছোঁ কি মোক সঁচাই তুমি ভাল পোৱানে আই লাভ ইউ অংকুৰ আচলতে ময়ো তোমাক বহুত ভাল পাওঁ আই লাভ ইউ টু আৰু সেইদিনাৰ পৰাই পূজা আৰু অংকুৰৰ লাভ ষ্টৰী আৰম্ভ হ'ল পূজা অংকুৰৰ লগত বহুত হেপী আছিল তাই তাক বহুত ভাল পাইছিল সি তাইক যি কয় সকলো শুনিছিল তাই তাক বহুত বিশ্বাস কৰিছিল কিন্তু এদিন তাইৰ বান্ধৱী পিংকিয়ে তাইক যি খবৰ দিলে তাই একেবাৰে ভাগি পৰিল কথাটো বিশ্বাসত ল'বলৈ তাইৰ বাবে বহুত কঠিন আছিল পূজা পূজা ক'ত আছ বৰ ডাঙৰ কথা হ'ল কি কথা কিয় চিঞৰি আছ হ'ল কিনো অংকুৰে তোক ধোকা দি আছে ভাল পোৱাৰ অভিনয় কৰি আছে সি কেতিয়াও তোক ভাল পোৱাই নাছিল একেলগে দুজনী ছোৱালীৰ লগত ভাল পোৱাৰ খেল খেলিছে কি নহয় তই যা কৈছ বিশ্বাস হোৱা নাই যদি শুনি ল কালি সি আহিব আমাৰ কলেজত নেহাক লগ কৰিবলৈ বুজিলি সি নেহাৰ তোক দুজনীকে ধোকা দি আছে অংকুৰে কেতিয়াও এনেকুৱা কৰিব নোৱাৰে পিছদিনা সঁচাকৈয়ে কলেজৰ পিছফালে থকা বাটটোত অংকুৰে নেহাক লগ কৰিবলৈ আহিল পিংকিয়ে সিহঁতক দেখি পূজাক সকলো কথা ক'লে পূজাৰ মন একেবাৰে ভাগি পৰিল পিংকি জান বহুত ভাল পাইছিলোঁ তাক নিজতকৈও বেছি বিশ্বাস কৰিছিলোঁ সি এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ মই তাক ফোন কৰোঁ মই তাক সুধিম সি কিয় কৰিলে মোৰ লগত এনেকুৱা কি ভুল আছিল মোৰ হেল্ল' কিয় কৰিলা মোৰ লগত এনেকুৱা কি ভুল কৰিছিলোঁ মই কি কৰিলোঁ মই কি কৈ আছা এইবোৰ হ'ব এক্টিং কৰিব নালাগে এতিয়া মই সব গম পাইছোঁ
তুমি নেহাক আজি লগ কৰিব আহিছিলা, গিফ্টো দিলা। ৱাহ, গুড জব। পিছে কি দিলা তাইক? তুমি ভুল বুজিছা। একো ভুল বুজা নাই। পূজাই অংকুৰৰ নাম্বাৰ ব্লক কৰি দিলে আৰু তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পূজা অংকুৰক পাহৰিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু সঁচা ভাল পাইছিল, কেনেকৈনো পাহৰে। তাই এতিয়াও পাহৰিব পৰা নাই। এদিন আননোন নম্বৰ এটাৰ পৰা পূজাৰ মোবাইলত মেছেজ আহিল। হাই, কোন? মই অংকুৰ। অ', কিয় মেছেজ কৰিছা? মই তোমাক বহুত ভাল পাওঁ, প্লিজ মোক মাফ কৰি দিয়া। তুমি আঁতৰি যোৱাৰ পৰা মই কেনেকৈ আছোঁ কেৱল ময়ে জানো। হ'ব হ'ব। বহুত ডাঙৰ ভুল কৰিলোঁ। মই জানো মোৰ ভুলৰ কাৰণে তুমি মোক কেতিয়াও মাফ নকৰা। মই ৰিয়েলাইজ কৰিছোঁ তুমিয়ে মোৰ ট্ৰু লভ। ঠিক আছে দিয়া, কাইলৈ মোক লগ কৰা, ভালকৈ কথা পাতিম। হ'ব। পিছদিনা পূজাই অংকুৰক লগ কৰিবলৈ গ'ল। তুমি মোক চকুত চাই কোৱা তুমি মোক ভাল নাপাওঁ বুলি, মই এতিয়াই আঁতৰি যাম। ভাল পাওঁ, বহুত ভাল পাওঁ তোমাক। সেইকাৰণে হয়তো আজিলৈকে পাহৰিব পৰা নাই। আৰু মই জানিছিলোঁ তুমি এদিন ঘূৰি আহিবা। পূজা, মই তোমাক বহুত ভাল পাওঁ আৰু কেতিয়াও মই এনেকুৱা ভুল নকৰোঁ। আই লাভ ইউ ছ' মাছ পূজা। I love you. I love you too. এনেতে অংকুৰে কান্দি কান্দি পূজাক সাৱটি ধৰিলে আৰু পূজা অংকুৰক সাৱটি ধৰিলে।